বৰষুণ দিলে বেছি দেৰি নাথাকোঁ আৰু মই অলপ দেৰি থাকিম, তাৰপিছত আকৌ গুচি যাম ৰিটাৰ্ণ। ত' সেই এভৰিৱান আকৌ আমন্ত্ৰণ জনাইছোঁ মোৰ নতুন এটা ব্লগত। অ'কে, তো এতিয়া টাইম হৈছে 6টা, গধূলিৰ 6টা, আৰু এতিয়া মই আছোঁ মোৰ হোষ্টেলত যেনেকৈ দেখা পাইছে। আৰু এতিয়া মই ওলাই যাওঁ ক'ৰবাত, ক'ত যাওঁ সেইটো এতিয়া নকওঁ, তাত গৈ কেনে দেখাম, তাৰপিছত আপোনালোকে নিজে গম পাই যাব মই ক'ত আছোঁ, আৰু মইতো কমেই ক'ত গৈ আছোঁ। অ'কে, তো এতিয়া ওলাই যাওঁ ইয়াৰ পৰা, আৰু মই যাম মেট্ৰ'ত। তো মই মেট্ৰ' ধৰিম দিল্লী গেট মেট্ৰ' ষ্টেচনৰ পৰা, তাৰ পৰা যাম ৰাজীৱ চৌক। তো ৰাজীৱ চৌক যোনে যোনে আহিছে তেতিয়া গম পাবই ৰাজীৱ চৌক ক'ত আছে। তো ৰাজীৱ চৌক যাওঁ, তাৰ পৰা ক'ত যাম আপোনালোকে নিজে গম পাই যাব। ব'লক যাওঁ এতিয়া। আহি গ'ল মেট্ৰ', এতিয়া যাওঁ আমি কাশ্মীৰী গেট। গৈ আছোঁ এতিয়া ৰাজীৱ। ৰাজীৱ চৌক, এতিয়া আছোঁ ৰাজীৱ চৌক মেট্ৰ' ষ্টেচনত। তো ইয়াৰ পৰা এতিয়া ওলাই গৈ আছোঁ। তো মই এতিয়া আহিলোঁ কনট প্লেছৰ ইনাৰ চাৰ্কেলত আছোঁ মই। তো ইয়াত একো কাম নাই, এনেই ফুৰিবলৈ আহিলোঁ ইয়াত। সেইটো কোৱা হয় দিল্লীৰ হাৰ্ট বুলি কেনে, দিল্লীৰ দিল। বজাৰৰ গেট নম্বৰ 2 পালিকা বজাৰ, মই ঠিকে নাম ধৰিছোঁ। তো ইয়াত বৰষুণ দি দিলে, বতৰটো একদম বহুত বেয়া কৰিলে, ডাৱৰীয়া। এতিয়া চাগে বেছি দেৰি থাকিব নোৱাৰিম নেকি, যদি বেছি জোৰছে বৰষুণ দি দিয়ে তেনেহ'লে থাকিব নোৱাৰিম, গুচি যাম আকৌ। তো এইফালে পিছফালে চাওক কি ধুনীয়া ইণ্ডো ইউৰোপিয়ান ষ্টাইলৰ বিল্ডিংছবিলাক। এইটো কনট প্লেচ বুলি কোৱা হয় ইয়াক। আৰু এইফালে পালিকা বজাৰৰ গেট নম্বৰ 7, এইফালেও এইটো গোটেইটো এটা চাৰ্কল আছে। সেই চাৰ্কলৰ কিনাৰে কিনাৰে এইটো যোনটো বেক চাইডে যোনটো বিল্ডিংটো আছে, সেইটো বিল্ডিঙৰ পূৰা এনেকৈ চাৰ্কল এটা। তো ভাল, ইয়াত মাহলটো ভাল আছে, চাবলৈ ভাল আছে। ইয়াত গধূলি টাইমত আহিবলৈ আড্ডা মাৰিবলৈ ভাল আছে। এতিয়া যাওঁ সেই হোৱাইট কালাৰৰ বিল্ডিঙৰ ভিতৰে যাওঁ। তাৰ ভিতৰে যাওঁ, ঘূৰো, চাওঁ কি কি আছে, আপোনালোককো দেখাওঁ। এইটো হয় ইয়াৰ ইনাৰ চাৰ্কল। ক'লে আহিছোঁ, মোৰ লগত কোনোবা অহা হ'লে ভাল আছিলে, ইয়াত ঘূৰি গ'ল। বেলেগ ধুনীয়া আছে। দিল্লী কনট প্লেচ এবাৰ থাৰ্ড টাইম আহিছোঁ।
কিবা ইউনিয়ন বেংকৰ ব্ৰাঞ্চো আছে আহি বৰ ভাল লাগিছে দেই মজা দেখি এইটো হয় একচুৱেলি কনট প্লেচটো একচুৱেলি এটা শ্বপিং চেণ্টাৰ হয় যোনটো একদম দিল্লীৰ মাজমজিয়াত আছে বৰষুণ দি দিলে বেছি দেৰি নাথাকোঁ আৰু মই অলপ দেৰি থাকিম তাৰপিছত আকৌ গুচি যাম ৰিটাৰ্ণ এইফালে চব ইয়াত বহি মানে ইয়াত এটা বস্তু ভাল আছে জেগাই জেগাই বহিবলৈ মানে এনেকুৱা চেয়াৰ বনোৱা আছে এনেকুৱা মই য'ত বহি আছোঁ ইয়াত মানে লগৰ লগত বা ৱাইফৰ লগত আহি বৰ ভাল লাগিব কাৰণ আহি কিনে ইভিনিং টাইমত ইয়াত আহি আড্ডা মাৰিব পাৰিব কিন্তু ইয়াত ভাল লাগিব এইটো এৰিয়াত বহুত চিনেমা শ্বুটিঙো হৈছে মই বহুত চিনেমা চাইছোঁ এইটো লোকেশ্যন বহুত দেখায় আৰু মোৰ অপজিট চাইডে আছে পাৰ্ক এখন ভাবিছোঁ পাৰ্কত এবাৰ গৈ আহোঁ নেকি যাওঁ যদি আপোনালোককো দেখাম চাওঁ কি হয় অ'কে তো এতিয়া লাহে লাহে আন্ধাৰ হ'ব ধৰিলে তো ময়ো এতিয়া ওলাওঁ বুলি ভাবিছোঁ তো এতিয়া যাওঁ এতিয়া আকৌ মেট্ৰ' ধৰি কিনে আকৌ যাম দিল্লী গেট তো দিল্লী গেটৰ পৰা হোষ্টেল যাম হোষ্টেলত যোৱাৰ পিছত যদি কিবা প্লেন বনে তেনেহ'লে চাম কি হয় আৰু যদি ক'ৰবাত যাওঁ তেনেহ'লে তো গম পাবই আপোনালোকে তো ইয়াৰ পৰা এতিয়া যাওঁ বাই বাই ভাবিছিলোঁ মই যে পাৰ্কত যাম কৈছিলোঁ তো পাৰ্কত যোৱা প্লানটো কেঞ্চেল কৰি দিলোঁ আৰু এতিয়া যাওঁ হোষ্টেল তো কেঞ্চেল কৰি দিলোঁ মানে অকলে গৈ পাৰ্কতো ভাল নালাগিব সেইকাৰণে আৰু নগ'লোঁ তো এতিয়া যাওঁ আৰু হোষ্টেল এইখন হয় পাৰ্ক এইখন পাৰ্কতে যোৱা কথা আছিলে বাট নগ'লোঁ